বিশেষ পুনৰীক্ষণৰ ব্যৱস্থাৰ বাবে যি সংখ্যালঘু লোকসকলক মাতি অনা হৈছিল আজি দ্বিতীয়টো দিন আৰু আমি মৰিগাঁৱৰ পৰিৱেশ এনেদৰে দেখা যাবলৈ যত্ন কৰিছোঁ। এয়া হাজাৰ হাজাৰ লোক আহি ইয়াত উপস্থিত হৈছেহি। আচলতে যি তেওঁলোকক শুনানিৰ বাবে মাতি অনা হৈছিল, তেওঁলোকলৈ যি নিশাটোৰ ভিতৰতে যি জাননী প্ৰেৰণ কৰা হৈছিল, আচলতে তেওঁলোকৰ বিৰুদ্ধে একাংশ লোকে অভিযোগ উত্থাপন কৰা বুলি সেই জাননীত উল্লেখ কৰা হৈছিল। কিন্তু কোনে সেই অভিযোগ উত্থাপন কৰিছিল, কাৰ বাবে তেওঁলোকে এই অভিযোগ উত্থাপন কৰিছিল, সেই অভিযোগকাৰীসকল কিন্তু বৰ্তমান ইয়াত উপস্থিত থাকিব লাগিছিল, কিন্তু সেই অভিযোগকাৰীসকল উপস্থিত থকা নাই। অভিযোগকাৰীসকলক আঁতৰাই ৰখা হৈছে। অভিযোগকাৰী কোন সেই বিষয়ত যিসকল লোক ইয়াত উপস্থিত হৈছে সেই শুনানিৰ বাবে, তেওঁলোকে কিন্তু বৰ্তমানে অজ্ঞাত। তেওঁলোকে নাজানে যে কোন এইসকল আচলতে যি অভিযোগকাৰী, এই অভিযোগকাৰীসকলৰ বিষয়ে তেওঁলোকে বৰ্তমানে জানিব পৰা নাই। কিন্তু এনেধৰণে আচলতে আমি দেখা যাবলৈ যত্ন কৰিছোঁ যে নিশাটোৰ ভিতৰতে প্ৰায় মৰিগাঁও অঞ্চলৰ প্ৰায় 10,000 লোকক এনেধৰণে আচলতে জাননী প্ৰেৰণ কৰা হৈছিল। নিশা 10-11 বজাৰ পৰ্যন্ত যি জাননী প্ৰেৰণ কৰা হৈছিল আৰু সেই জাননী লাভ কৰাৰ পাছতেই আজি দ্বিতীয়টো দিন, আৰু এই দ্বিতীয়টো দিনত এনেধৰণে আচলতে লোকসকল আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি পুৱাৰ ভাগৰ পৰা ইয়াত উপস্থিত আছিলোঁ আৰু ইয়াৰ দৃশ্যাংশ আমি দেখা যাবলৈ যত্ন কৰিছিলোঁ। আৰু যি ইয়াত যিসকল লোক আছে সেই লোকসকলৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিছোঁ। আৰু এটা কথাই আমি গম পাইছোঁ যে তেওঁলোকে এটা কথাই বাৰম্বাৰ উল্লেখ কৰি আছে যে আচলতে যি সংখ্যালঘু যিসকল খিলঞ্জীয়া লোক, সেই সংখ্যালঘু খিলঞ্জীয়া লোকসকলৰ ওপৰতো এনেধৰণে আচলতে অভিযোগ উত্থাপন কৰা হৈছে, তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। আৰু যিখন তেওঁলোকলৈ জাননী প্ৰেৰণ কৰা হৈছিল তাত কেৱল মাত্ৰ লিখা আছিল যে অবজেকশ্যন ফৰ পাৰ্মানেণ্টলি শিফটেড। আচলতে এই ক্ষেত্ৰত যদি বহুতেই এই কথা উল্লেখ কৰিছে যে যদি কোনো মহিলাৰ ক্ষেত্ৰত আহিছে তাত আমাৰ আপত্তি নাই, কাৰণ এগৰাকী মহিলা এঠাইৰ পৰা আন এঠাইলৈ তেওঁলোকে যিহেতু বিবাহপাশত আবদ্ধ হৈ তেওঁলোকে এঠাইৰ পৰা আন এঠাইলৈ যাব লগা হৈছে। কিন্তু যিসকল পুৰুষলৈ আহিছে সেই পুৰুষসকলৰ ক্ষেত্ৰত কিয় আহিছে, এই এনেধৰণৰ বহু প্ৰশ্ন আচলতে সেই লোকসকলৰ মাজত উত্থাপন হৈছে। তেওঁলোকৰ যিসকল লোক ইয়াত উপস্থিত হৈছে সেই তেওঁলোকৰ মনত এনেধৰণৰ কিছু প্ৰশ্ন উদয় হৈছে। কিন্তু এই যি প্ৰশ্ন, এই প্ৰশ্নসমূহৰ কোনো উত্তৰ নাই। আমি ইয়াৰ যিসকল লোক আছে লোকসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপুনি ক'ৰ পৰা আহিছে? কেতিয়া দিয়া হৈছে আপোনালোক জাননী? আমি কালিহে পাইছোঁ জাননীটো। কিমান বজাত মাতা? কালি 10টামান বজাত পাতিছোঁ। আপোনালোক কিমান সময় এতিয়া ৰাতিপুৱা আহিছোঁ 7টামান বজাত। কি হ'ব আচলতে সংখ্যালঘুভাৱে আপোনালোকক টাৰ্গেট কৰিলে? কিনো ক'ম আৰু, যিহেতু আমাৰ যিটো শাস্তি পাই আছোঁ তো পালোঁৱেই আৰু, তাতকৈ আৰু ক'বলৈ নাই আৰু। আপোনালোকৰ ওপৰত অভিযোগ উত্থাপন কৰা হৈছে পাৰ্মানেণ্টলি শিফটেডৰ বাবে, এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰ কৰাৰ বাবে। এই ক্ষেত্ৰত আপোনাৰ ভোট ক'ৰবালৈ স্থানান্তৰ কৰা হৈছিল? নাই হোৱা, একে ঠাইতে আছে। তাৰপাছত আপোনালৈ এই আমাৰ 2 জেগাত নাই, আমাৰ একে জেগাতে আছোঁ। কি ক'ব বিচাৰিব? কি ক'ম আৰু, এতিয়াতো আমাৰ শাস্তিহে পাইছোঁ আমি, আৰু কষ্টহে পাইছোঁ। আপোনালোকৰ বিৰুদ্ধে কিছুমানে অভিযোগ উত্থাপন কৰিছিল, সেই অভিযোগকাৰীসকল আহিছে নেকি? গম পাই নেকি? নাই হয়, সেইবোৰ অহা নাই। নিশ্চয়কৈ আচলতে এনেধৰণে তেওঁলোকক জাননী প্ৰেৰণ কৰা হৈছিল আৰু সেই জাননীৰ আধাৰতে তেওঁলোক আহি উপস্থিত হৈছে। কিন্তু বৰ্তমানলৈকে তেওঁলোকে কোনো ধৰণৰ অভিযোগকাৰী দেখিবলৈ পোৱা নাই। আৰু এনেধৰণে আমি বিভিন্ন লোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। আৰু মোৰ সতীৰ্থ হয় ইয়াৰ যি পৰিৱেশ, ইয়াৰ পৰিৱেশ আপোনালোকক দেখা যাব। এনেধৰণে আচলতে যিফালে চোৱা যায় সেইফালে কেৱল মানুহৰ শাৰী, মানুহৰ শাৰী দেখিবলৈ পোৱা গৈছে, দীঘল দীঘল শাৰী দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ তাৰিখত আজিৰ দিনটোত প্ৰায় 5,000তকৈ অধিক লোক ইয়াত উপস্থিত হৈছেহি তেওঁলোকৰ যি শুনানি। আৰু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে একাংশক এই জাননীৰ জৰিয়তে
এনেধৰণৰ কিছুমান ভয় শংকালৈ ঠেলি দিয়া হৈছে যে আপোনালোকৰ এই যি জাননী, এই জাননীৰ জৰিয়তে আপোনালোকক ডি ভোটাৰ অথবা বিদেশী নাগৰিক হিচাপে চিনাক্তকৰণ কৰা হ'ব, তেনেধৰণৰ কিছুমান ভয় ভাবুকি এই লোকসকলক দিয়া হৈছে। আৰু আমি দেখা যাবলৈ যত্ন কৰিছোঁ এয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ ভাগৰ পৰিৱেশ, আৰু এনেধৰণে আচলতে লোকসকলক জাননী প্ৰেৰণ কৰা হৈছিল আৰু সেই জাননীৰ পাছতে লোকসকল আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি এগৰাকী লোকৰ সৈতে কথা পাতিম। কি ক'ব? লাজ লাগিছে আচলতে আহিবৰ কাৰণে। আমাৰ ককা দেউতা, তাৰ ককা দেউতা, দেউতা চব মানে ইয়াতে থকা, কিন্তু আজি আমাক ইয়াত মাতিছে, আচলতে আহিবৰ কাৰণে লাজ লাগিছে। কি ক'ম এতিয়া? তাৰ মুছলমান হ'ল বুলি কি আমি কি এনেকুৱা মানে থাৰ্ড কেটেগৰী মানুহ নেকি? মুছলমান বুলি আপোনালোকক টাৰ্গেট কৰি লোৱা আছে? সেইটোৱে হ'ব লাগিব, যে বেলেগতো মতা নাই। যে আমি যুগ যুগ ধৰি ইয়াৰ, কিন্তু আমি এতিয়া পৰিচয়টো কি আমি অসমীয়া, আমি ভাৰতীয়। কি হ'ব এতিয়া? লাজ লাগে আচলতে হ'বৰ কাৰণে। যিখন জাননী জাৰি কৰা আছিল তাত উল্লেখ আছিল পাৰ্মানেণ্টলি শিফটিঙৰ বাবে আপোনালোকৰ বিৰুদ্ধে অবজেকশ্যন আহিছে। হয়, আপোনাৰতো ভোট ক'তো স্থানান্তৰ কৰা হয়? ক'তো স্থানান্তৰ কৰা হোৱা নাই, ক'তো নাই। আকৌ কমপ্লেইনটো কোনে দিছে আমিতো একো নাজানো। অভিযোগকাৰীসকলে উপস্থিত থাকিব লাগিছে, থাকিব লাগিছিলে, একো নাই। এইটো ভেকু ভাৱনা কৰি আছো। আচলতে কি জনাব এই মুহূৰ্তত চৰকাৰ? কি জনাব আচলতে চৰকাৰেতো এইটো আচলতে চাব লাগে। আৰু আমাৰ যিখিনি স্থায়ী মানুহ, সেই স্থায়ী মানুহ কিয় মানে অসুবিধা কৰি আছে? এইটোতো নাপায় আচলতে। ওপৰৱালা এজন আছে, কৰিব নাপায় যে এই বয়সস্থ মানুহ বোলে ইয়াত আছে, ইয়াত এটা মানে হেৰিত আছে, কিবা এটা শংকাত আছে। ভয় শংকাতে থাকিব নেকি? কিছুমান শংকালৈ ঠেলি দিয়া হৈছে যে আপোনালোকক বিদেশী নাগৰিক হিচাপে বা ডি ভোটাৰ হিচাপে আপোনালোকক চিনাক্তকৰণ কৰা হ'ব, তেনেকুৱা কিছুমান ভয় ভাবুকিও দিয়া হৈছে। হয় হয়, ঠিক তেনেকুৱা কাৰণে মানুহবিলাক আছে। আচলতে একো নাই, আমাৰ ইয়াত ককা দেউতা আজু ককা চব ইয়াতে থকা, গতিকে আমাৰ ইয়াত জন্ম, ইয়াত আমি ইয়াতে মৰিছোঁ। আমাৰ ককা দেউতা মৰিছে, আজু ককা মৰিছে, আমি মৰিগাঁৱৰ বাসিন্দা, অসমৰ বাসিন্দা, ভাৰতীয় বাসিন্দা আমিতো হয়েই। কিন্তু তাৰপিছত আকৌ আমি ক'বলৈ যে আমি ভাৰতীয়, তাৰমানে কি আমি কি মুছলমান হোৱাৰ কাৰণে পাপ হ'ল নেকি? আমাৰ ধৰ্মটো মুছলমান হোৱাৰ কাৰণে এনেকুৱা অৱস্থা নেকি? আজি বেলেগ ধৰ্মত যদি হোৱা আমি ইয়াত আহিব নালাগে। সদায় লাজ লাগিছে, লাজ লাগিছে আহিবৰ কাৰণে। নিশ্চয়কৈ আচলতে এক গুৰুত্বপূৰ্ণ বিষয় তেওঁ উল্লেখ কৰিছে, এক লজ্জিত বিষয় যে বহু গণ্যমান্য ব্যক্তি যিসকল আচলতে জিলা প্ৰশাসনৰ সৈতে জড়িত থাকে, বিভিন্ন জিলাখনৰ বিভিন্ন কাম কাজৰ সৈতে জড়িত থাকে, সেইসকল লোকলৈও আচলতে জাননী প্ৰেৰণ কৰা হৈছে। আৰু এনেধৰণে আমি দেখা গৈছোঁ যে আজিৰ তাৰিখত এনেধৰণে যিসকল লোক উপস্থিত হৈছিল সেই লোকসকলৰ লানিন চিগা সুদ দেখিবলৈ পোৱা গৈছে। আৰু আমি পৰৱৰ্তী সময়তো ইয়াৰ দৃশ্যাংশ দেখা যাবলৈ যত্ন কৰিম। আৰু এনেধৰণে আমি পৰৱৰ্তী সময়তো ইয়াত যিসকল লোক উপস্থিত আছে এই লোকসকলৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম আৰু তেওঁলোকৰ মন্তব্য ল'বৰ কাৰণে আমি চেষ্টা কৰিম।